ওম নমঃ শিৱায়। সাৱধান, বেছি লোভ নকৰিব। ৰাহু কেতুৱে আপোনাৰ ৰাশিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে। হয় বন্ধু বান্ধৱীসকল, মীন ৰাশিৰ ওপৰত ৰাহু কেতুৰ অশুভ দৃষ্টি। সাৱধান হৈ যাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ মীন ৰাশিৰ নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে ৰাশিফল। আপোনালোকে চাই আছে দ্য MG পইণ্ট ৰাশিফল ভিডিঅ'। বৰ্তমান আপুনি কিছুমান কামত বাধাৰ সন্মুখীন হ'ব লগা হৈ আছে। বিভিন্ন প্ৰকাৰৰ অসন্তুষ্টি বা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈ আছে। 11 নৱেম্বৰৰ পিছত আপোনাৰ সকলো ভাল হ'বলৈ গৈ আছে। হয় বন্ধু বান্ধৱীসকল, আপোনাক যেনেকৈ ৰাহু আৰু কেতুৱে দৃষ্টি নিক্ষেপ কৰিছে, এইটো অৰ্থনৈতিক দিশত আপোনালোকে কিছু সাৱধানতা পালন কৰিব লাগিব। কিন্তু 11 নৱেম্বৰৰ পিছৰ পৰা আপোনাৰ কিছু ক্ষেত্ৰত ভাল হ'বলৈ গৈ আছে বুলি কোৱা হৈছে। আপুনি কৰ্মক্ষেত্ৰত যদি হীনমন্যতাত ভুগি আছিল, 11 নৱেম্বৰৰ পিছৰ পৰা সকলো ঠিক হৈ যাব। কিন্তু আপুনি সাৱধান হ'ব লাগিব যাতে আপুনি লোভত পৰি ধন ব্যয় নকৰে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে যিকোনো লোভনীয় কাম এৰিব লাগিব। য'ত আপোনালোকে ধনৰ অপচয় কৰিব বা অপব্যয় কৰিব, তেনেকুৱা কাম আপোনালোকে এৰিব লাগিব এই সময়ছোৱাত। অৰ্থাৎ আপুনি নৱেম্বৰ মাহত এইখিনি কাম এৰাই চলিব লাগিব। ৰাহু আৰু কেতুৱে আপোনাৰ ধন সম্পত্তিৰ দিশত দৃষ্টি নিক্ষেপ কৰি আছে। ৰাহু আৰু কেতুৰ দৃষ্টি এতিয়া শুভ নে অশুভ বুলি ক'লে আমি ক'ব লাগিব যে ৰাহু আৰু কেতুৱে এই সময়ছোৱাত আপোনাৰ ধন সম্পত্তিৰ দিশত অশুভ দৃষ্টি নিক্ষেপ কৰি আছে। পৰিয়ালৰ স্বাস্থ্যজনিত কাৰণত ধন ব্যয় হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে লোভত পৰি ধন ব্যয়ৰ কথাটো ইতিমধ্যে কোৱা হৈছে। লগতে আপোনালোকৰ পৰিয়ালৰ স্বাস্থ্যজনিত কাৰণত ধন ব্যয় হ'ব পাৰে বুলিও কোৱা হৈছে। গতিকে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্যৰ দিশটো অৰ্থাৎ স্বাস্থ্যৰ প্ৰতি সকলোৱে যত্নৱান হ'ব লাগিব। অৱজ্ঞা নকৰিব। অসুখ বেমাৰ বা অসুখ হ'লে আপোনালোকে অৱজ্ঞা নকৰিব। বন্ধু বান্ধৱীসকল, আপুনিও যদি মীন ৰাশিৰ জাতক জাতিকা তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ইফালে শনিয়ে আপোনাৰ দশম গৃহত থাকি আপোনাৰ অৰ্থ, আপোনাৰ ধৈৰ্য, দায়িত্ব আৰু শৃংখলাবদ্ধতা পৰীক্ষা কৰিব। ফলস্বৰূপে আপুনি ধৈৰ্য, দায়িত্ব তথা শৃংখলাবদ্ধতা বজাই ৰাখিব লাগিব। মানে এইখিনি ধৈৰ্য, দায়িত্ব আৰু শৃংখলাবদ্ধতা শনিয়ে আপোনাৰ দশম গৃহত থাকি পৰীক্ষা ল'ব। আপুনি এইখিনি নিজে দায়িত্ব সহকাৰে ল'ব লাগিব। আপুনি ধৈৰ্য ধৰিব লাগিব। কৰ্মৰ প্ৰতি আপোনাৰ দায়িত্ব কেনেকুৱা, আপুনি কৰ্মত দায়িত্ব পালন কৰিছেনে নাই, তথা শৃংখলাবদ্ধতা কৰ্মত ৰাখিছেনে। এনে কৰিলে আপুনি পূৰ্বৰ পৰা ভুগি থকা হীনমন্যতা দূৰ হ'ব। আপুনি কৰ্মক্ষেত্ৰত শান্তি পাব। পূৰ্বতে কৰা কষ্টৰ ফল নৱেম্বৰৰ 11 তাৰিখৰ পিছৰ পৰা লাভ কৰিব। অৰ্থাৎ আপুনি পূৰ্বতে হীনমন্যতাত ভুগি যদি আছিল, তেন্তে আপুনি বহু কষ্ট কৰি কৰ্মক্ষেত্ৰত আপুনি বহু কষ্ট কৰি কাম কৰিবলগীয়া হৈছিল। সেই কষ্টৰ ফলসমূহ আপুনি 11 তাৰিখৰ পিছৰ পৰা লাভ কৰিব বুলি কোৱা হৈছে। বন্ধু বান্ধৱীসকল, আনহাতেদি শুক্ৰ আৰু চন্দ্ৰৰ এই সময়ছোৱাত মিলন ঘটিব। ফলস্বৰূপে আপুনি কিছু ক্ষেত্ৰত মৰমীয়াল হ'ব। কিন্তু মংগলৰ প্ৰভাৱত আপোনাৰ খং ক্ৰোধ বাঢ়িব পাৰে। কাৰোবাৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। গতিকে এইখিনি সময় আপুনি ধৈৰ্য ধৰি থাকিব লাগিব। হয় বন্ধু বান্ধৱীসকল, নৱেম্বৰ মাহৰ দ্বিতীয়াৰ্ধত বৃহস্পতিয়ে আপোনাৰ ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব। নৱেম্বৰৰ 20 তাৰিখৰ পিছত ই আপোনাৰ চিন্তা ভাৱনাৰ পৰিৱৰ্তন আনিব। আপুনি নিজে ভাল কামবোৰ কৰিবলৈ শক্তি পাব। পৰিয়ালৰ বাবে শুভ চিন্তাৰ এই সময়ছোৱাত আপোনাৰ উদয় হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফল ভিডিঅ'টো ইমানে আছিল। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ওম নমঃ শিৱায়।